নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল জে চিৰিজ ব্লগলৈ আপোনালোকক স্বাগতম। মই আজি এটা বিশেষ ভিডিঅ' বনাইছোঁ, বিশেষ ভিডিঅ' বনাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই বাবু কেইজনক দেখিছে, কি ধুনীয়া ঘৰ বনাই আছে। কেনেকুৱা এটা ঘৰ বনাই আছে চাওক। ইয়াতে মানে এই বিহু আহি আছে, মাঘৰ বিহুত এটা বেলেগ এটা ইয়াতে এটা এনজয় হ'ব। ইয়াতে কেনেকুৱা কি হ'ব, ইয়াতে অলপমান বুজাই দিয়া। কেনেকুৱা কি হ'ব অলপমান বুজাই দিয়া। কেনেকুৱা কি হ'ব, কি হ'ব এটা কি হ'ব? খানা হ'ব। কি খানা হ'ব? এতিয়া মাংস হ'ব, গাড়ী মাংস হ'ব। খাব আৰু কি কি হ'ব? আৰু কি কি হ'ব? দিগলে আৰু কি কি হ'ব? ইয়াতে কি হ'ব? কি হ'ব? টিংকু কি কৰিবি ইয়াতে? কি কৰিবি? খেলা বুজি ইয়াৰে তলত খানা খাবি? খানাত কি কি চলিব? মাছ, মাংস, কণী। আৰু এটা ৰাতি থাকবি নে এই ঘৰটোত? এই ঘৰটোত ৰাতি থাকবি নে? কে ভয় লাগে? কে ভয় লাগে? মই থাকিম নহয় তহঁতৰ লগত। মই থাকিলে থাকবি? থাকিম দে, মই থাকিম দে। টিংকু থাকবি নে নাই? থাকবি? আমিতো গোটাইকেইটা থাকিম। ৰমেন থাকবি নে? এতিয়া কি কি চলিব? ইয়াতে মাছ, মাংস, কণী, এটা খানা চলিব। ভোজ ভাত কি কি খাবি ইয়াতে? মাছ, মাংস, কণী গোটাই চলিব। আৰু বেলেগ নাই। তৰকাৰীটো বনাই লাভ নাই, এনে ঘৰত খাই থাকাই যায় তৰকাৰী। কি বনাবি তে? মাছৰ আঞ্জা, মাংস তৰকাৰী, কণী ভাজিম, তাৰপিছত আকৌ বাঙে বেচনেদি ভাজিম, আৰু পাপৰ এক পেকেট আনিম। পাপৰ আৰু লগত চাহ নাস্তা থাকিব, চাহ থাকিব। আৰু মোকো দিবিনে তহঁতে? দিবিনে টিংকু মোকো খাবা? হা মই 20 টকা দিব লাগিব? 20 টকা দিলে হ'ব? 50 টকা হ'ব? 50 টকা দিলে হয় নেকি? দেখিছে গাইজ, এই বাবু কেইজনৰ কি মানে একদম মনত ফূৰ্তি। মাঘৰ বিহু আহি আছে, সিহঁতে ইয়াতে ভিতৰত ঘৰ বনাব, ভিতৰত থাকিব, খানা খাব। কেনেকুৱা এটা মানে সিহঁতৰ এটা ফিলিংছ এটা কেনেকুৱা এটা লাগি আছে এতিয়া। কেনেকুৱা এই জংঘলৰ মাজত বনাইছে। এইবিলাক চাৰিওফালে জংঘল, চব জংঘল। এইবিলাক কেনেকুৱা মানে সিহঁতৰ ফূৰ্তি মানে।